অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ কথা কোনে নাজানে। আপুনিও নিশ্চয় এই ধাৰাবাহিকখন চাই খুব মনোৰঞ্জন পায়। কিন্তু আজি আপোনাক মই এই ধাৰাবাহিকৰ মণিবোৰ এটা ভাল খবৰ জনাম। কিন্তু তাৰ আগত যদিহে আপুনি মোৰ ভিডিঅ'টো লাইক কৰে নাই লাইক কৰি দিয়ক। বেহাৰবাৰী আউটপোষ্টৰ প্ৰতিটো এপিছডে দৰ্শকক হহুৱাবলৈ সক্ষম হয়। প্ৰত্যেক সপ্তাহতে এই ধাৰাবাহিকখনে ৰাইজক আমোদ দিয়াৰ উপৰিও একোটাকৈ সামাজিক বাৰ্তা দিবলৈ চেষ্টা কৰে। বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত দৰ্শকে পচন্দ কৰা চৰিত্ৰকেইটা হৈছে কে দা, মোহন, মুকুতা দা, মণিবৌ, বিউটি বাইলুং আৰু আমাৰ এছআই ছাৰ। আজিৰ ভিডিঅ'টোত আমি কথা পাতিম কে ছাৰৰ পত্নী মণিবৌৰ বিষয়ে। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মণিবৌ হ'ল বেহাৰবাৰী আউটপোষ্টৰ অভিনয় কৰা কে দাৰ পত্নী। মণিবৌৰ প্ৰকৃত নাম হ'ল পাপৰি বৰা। তেওঁৰ ঘৰ হ'ল নগাঁৱত। মণিবৌৱে শিক্ষা গ্ৰহণ কৰিছিল নগাঁও কলেজৰ পৰা। মণিবৌ ওৰফে পাপৰি বৰা বৰ্তমান বিবাহপাশত আবদ্ধ হৈছে। পাপৰি বৰাৰ নিক নাম হ'ল পাপি। পাপৰি বৰুৱাই অভিনয়ৰ লগতে অংগঠা নামৰ এটা কোম্পানীও বৰ্তমান চলাই আছে। এই কোম্পানীটোত আচাৰ, সান্দহগুড়ি, মছলা আদি বিক্ৰী কৰে। তেওঁ এই আচাৰসমূহৰ অৰ্ডাৰবিলাক অনলাইনো গ্ৰহণ কৰে আৰু কুৰিয়াৰ যোগে এই বস্তুবোৰ তেওঁ অৰ্ডাৰ কৰা লোকসকলক পঠিয়ায়। তেওঁ জনোৱা মতে তেওঁৰ এই প্ৰডাক্টসমূহ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্ততো পঠিয়ায়। পাপৰি বৰাই নানান ধৰণৰ ষ্টেজ প্ৰগ্ৰেমো কৰা দেখা যায়। তেওঁ জনায় যে তেওঁৰ ফেচবুক পেজত তেওঁৰ ফোন নম্বৰ দিয়া আছে। যদি কোনোবাই তেওঁক প্ৰগ্ৰেমৰ বাবে যোগাযোগ কৰিব বিচাৰে তেন্তে সেই ফোন নম্বৰত যোগাযোগ কৰিলে তেওঁক নিশ্চয় পাব। আজিৰ ভিডিঅ'টো আছিল ইমানেই। ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব।